মই কোনো হজ ট্ৰেইনাৰ বা কোনো ধৰণৰ আলিম নহওঁ। মই এজন সাধাৰণ মানুহ। মোৰ নাম মোহাম্মদ ৰাজুমণি হুছেইন, দেৰগাঁৱত ঘৰ। মই বৰ্তমান এতিয়া যি আমাৰ হজ যাত্ৰীসকল গৈ আছে, হজ যাত্ৰীসকলক ঘৰে ঘৰে গৈ যি পাৰিছোঁ কৈছোঁ। চবৰে ঘৰলৈ যাব নোৱাৰিম। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকক জনাইছোঁ। ইয়াত যদি কিবা ভুল হয়, আমাৰ আলিমসকল আছে, মোৰো যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব। মই যিখিনি সীমিত মোৰ যিটো জ্ঞান, হজত গৈছোঁ, ধৰক উমৰা আদায় কৰিলে প্ৰত্যেক বছৰ গৈ আছোঁ, তাৰ পৰা মই যিখিনি নিজেই প্ৰেক্টিকেলি পাইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হজলৈ গ'লে হজটো আচলতে হজত আল্লাই দাৱাত কৰা কাৰণে হজলৈ গৈছে, এই কথাষাৰ মনলৈ আনিব লাগে। আৰু নিজে একো নাজানো, খুব সহজ সৰল মানুহৰ নিচিনাকৈ হজ কৰিব লাগে, যাতে আল্লাহৰ ওচৰত খাটিব লাগে। মই একো নাজানো, চব ৰাস্তা আসান কৰি দিয়া। আৰু বিশেষকৈ হজত গ'লে যিসকল লগত মহিলা আছে তেওঁলোকে অকণমান কিছুমান নীতি নিয়ম মানি চলিব লাগে। তাত গৈ পেলাই যেতিয়া বিভিন্ন কামত গাড়ী ভাড়া কৰিবলগীয়া হয়, তেতিয়া প্ৰথম পুৰুষজনে উঠিব লাগে গাড়ীত, আৰু পিছত মহিলাগৰাকীক উঠিব দিব লাগে, আৰু দ্বিতীয়তে নামোতে মহিলাগৰাকীক আগত নামিব দিব লাগে, আৰু পুৰুষগৰাকীক পিছত নামিব লাগে। এইটো এটা আমি আগৰ পৰা দেখি আহিছোঁ, এইটো নিয়ম আমিও মানি চলোঁ। আৰু 2 নম্বৰ কথাটো হৈ গ'ল যে আপোনাৰ আমাৰ বৰ্তমান অসমৰ পৰা এই বছৰ 7 তাৰিখৰ পৰা আৰম্ভ হ'ব, 7 জুনৰ পৰা আৰম্ভ হ'ব ফ্লাইটসমূহ। আৰু আমাৰ চৌদি এয়াৰলাইন্স কিছুমানত যাব, কিন্তু আমাৰ এই অসমত দেখিছোঁ ইণ্ডিগো এয়াৰলাইন্স যাব। যাওঁতে একো অসুবিধা নাই, যাওঁতে আপোনালোকে বেগবিলাকত ওজন বেছি নহয়। আহোঁতে কিছু বজাৰ চজাৰ কৰি অলপ ওজন বাঢ়ি যাব। ওজনটো বাঢ়োতে যিহেতু আপোনালোকৰ ঘূৰি আহোঁতে এয়াৰপৰ্টত কিন্তু আপোনালোকৰ ওজন যিটো আপোনালোকৰ বাধ্যতা আছে ওজনটো, তাতকৈ 1 কেজিও বেছি নানিব, নহ'লে আপোনালোকে এয়াৰপৰ্টত আহি বিপদত পৰিব। প্ৰায় 1200-1300 টকা পাৰ কেজি আপোনালোকে দিব লাগিব। আৰু পাৰিলে এটা প্ৰত্যেকজন গ্ৰুপৰ 4জনৰ ভিতৰতে এটা আপোনালোকে আজিকালি মেচিন পায় বেগ জোখা, এই মেচিনটো লগত লৈ ল'ব, যাতে আপোনালোকৰ বেগবোৰ বেছি নহয়। কাৰণ সাধাৰণ বস্তু হ'লেও আপোনালোকে পইচাটো বেছি ভৰিব লাগিব। দ্বিতীয় কথা হ'ল আপোনালোকে ইয়াৰ পৰা যিটো আমাৰ ইণ্ডিয়ান মানি লৈ যাব পাৰিব, এটা সীমিত আছে, 2 লাখৰ তলত নিব পাৰিব এজন মানুহে। আৰু এবাৰ আপোনালোকে কনফাৰ্ম কৰি ল'ব। তাত গৈ পেলাই বেংকত ভঙালে আপোনালোকে পইচাৰ মূল্যটো বেছি পাব, আৰু ইয়াত অলপ আপোনালোকে ভঙাই ল'ব। আৰু তাৰ পিছৰ কথাটো হ'ল যে তাত আপোনালোকে 24 ঘণ্টা দোকান খোলা থাকে, বিভিন্ন ধৰণৰ সোণৰ দোকান, বিভিন্ন ধৰণৰ বস্তুৰ দোকান। কেতিয়াবা কোনোবা মানুহ নাথাকেও, চবফালে CCTV লাগি থাকে। কিবা বস্তু আপোনালোকে ভুলত হ'লেও উঠাই নল'ব বস্তুটো। আৰু ৰাস্তাত বা টপ কৰাৰ সময়ত মানুহৰ ভিৰত যদি কিবা বস্তু পৰি যায়, বেলেগৰ বস্তু কেতিয়াও নুঠাব, নহ'লে তাত চৰকাৰ বা তাত পুলিচৰ বহুত কাৰা নিয়ম আছে। এই নিয়মত আপুনি অপৰাধী হৈ যাব পাৰে, সেইটো কাৰণে পূৰা খিয়াল ৰাখিব। যি আপোনালোকৰ লগত চেণ্ডেল যাব মছজিদত যাবৰ কাৰণে, এই চেণ্ডেলযোৰ আপোনালোকে নিজৰ এটা হেণ্ডবেগ থাকে, হেণ্ডবেগটোত লগালগ কেৰি বেগত ভৰাই ল'ব, তাত থৈ নাযাব। কাৰণ আপোনালোকে সেই চেণ্ডেল থোৱা ষ্টেণ্ডৰ নম্বৰটো পাহৰি যাব পাৰে, আৰু য'তে ত'তে থ'লে মানে তেওঁলোকে চাফাই কৰ্মীসকলে আহি উঠাই পেলাই বাহিৰত পেলাই দিয়ে। সেইটো কথা লক্ষ্য ৰাখিব আপোনালোকে। আমি গম পোৱা মতে হয়তো আমাৰ অসমৰ যিখিনি ফ্লাইট আছে 7 জুনৰ পৰা আৰম্ভ হৈ যাব। হজৰ প্ৰায় ওচৰা-ওচৰি সময় হ'ব, ভাল হ'ব। কাৰণ গৈ আপোনালোকে মক্কা যাব, উমৰা কৰিব, আৰু হজৰ কাম কৰিবলৈ বেছি দিন নাথাকে, হজৰ আৰম্ভ হৈ যাব। এইকাৰণে আপোনালোকে খোৱা বোৱাৰ প্ৰতি অলপ লক্ষ্য ৰাখিব। ইয়াতো দাৱাত খাওঁতে খানা অলপ চাই চিতি খাব। তাতো গৈ পেলাই তাৰ খানা খাব লাগিব, হয়তো এইবাৰ নিদিব পাৰে আমাৰ ইয়াৰ পৰা লৈ যাবলৈ। ইয়াৰ পৰা কিছুমান শুকান জাতীয় বস্তু লৈ যাব। আৰু তাত গৈ পেলাইও তাত বেছিভাগে তাত ব্ৰইলাৰ মুৰ্গীটোৱে চলে, আৰু সকলো মাংস চলে বা মাছ চলে। কিন্তু এই খোৱাখিনি অকণমান এই হজৰ কেইদিনৰ কাৰণে অলপ চাই চিতি খাব, কাৰণ স্বাস্থ্য বেয়া হৈ গ'লে তাত গ'লে খুব পায়খানা বমি এনেকুৱা ধৰণৰ হয়, জ্বৰ হয়। তাত 24 ঘণ্টা এচিত থাকিব লাগে। এইখিনি অলপ হেৰি কৰিব। আৰু পাতল কাপোৰ, হাইনেক টাইপৰ কাপোৰ গৰম লৈ যাব পাৰে, কম হিচাপত, বেছি নহয়। তাত গৈ ৰুমৰ পৰা আহি 5 ওয়াক্ত নামাজ মছজিদতে পঢ়িব লাগিব।
কিন্তু আমাৰ ইয়াৰ নিচিনাকৈ 10 মিনিট 15 মিনিট আগত আহি মছজিদত পাই যাম বুলি নাভাবিব, কাৰণ 1-1.5 ঘণ্টা আগত আহিব আৰু কিছু ৰাস্তা বন্ধ কৰি দিয়ে, বাহিৰত হ'লেও নামাজ পঢ়িব লাগিব। আৰু নামাজৰ পৰা ওলাওঁতে এটা লক্ষ্য ৰাখিব, কাৰণ সকলো মানুহে নামাজৰ পৰা ওলাব বিচাৰিব, লৰালৰি হ'ব, সেইকাৰণে অলপ দেৰি ৰৈ বেলেগ নফল ইবাদত কৰি থাকিব। 10 মিনিট 15 মিনিট আধা ঘণ্টা তাতে নামাজ পঢ়া জেগাতে ৰৈ দিব, ৰৈ লাহে লাহে ওলাব, তেতিয়া সুবিধা হ'ব। আৰু যিসকল লগত মহিলা যাব তেওঁলোকক এটা গেটৰ নম্বৰ বা এটা জেগা নিৰ্ধাৰিত কৰি দিব, যিটো জেগাত তেওঁলোকে আপোনালোকৰ দেৰি হ'লেও বা আপোনালোকৰ দেৰি হ'লেও তেওঁলোক আহি ৰৈ থাকিব, তেওঁলোকৰ দেৰি হ'লেও আপোনালোকে ৰৈ থাকিব, তেতিয়া সুবিধা হ'ব। এতিয়া ধৰি লওক আমি হজলৈ যাম, বহুত ধৰণৰ মানুহে তাত ধৰি লওক কিবা খৰচ কৰিবলৈ পইচা দিয়ে বা বিভিন্ন ধৰণৰ হেৰি কৰে, কোৰাণ কিনি দিবলৈ পইচা কয়, আৰু পইচাটো তাততো দিয়া কোনো ব্যৱস্থা নাই। যদিও নাই, কিন্তু তাত আপুনি ইয়াত মানুহজনৰ মনটো ৰাখিব হ'লে পইচাটো লৈ ল'ব পাৰিব, আৰু এই পইচাটো তাত বিভিন্ন ধৰণৰ আপোনালোকে কামত খৰচ কৰি দিব পাৰিব। যেনে তাত যিবিলাক চাফাই কৰ্মী আছে তেওঁলোকক ভগাই দিব পাৰিব, বহুত মানুহে দিয়ে ভগাই, তেওঁলোকে বহুত সীমিত দৰমহাত থাকে, তেওঁলোকক কিবা এটা পালে ভাল হ'ব। আৰু বাহিৰত ওলাই হোটেলবিলাকত দেখিব বহুত দুখীয়া মানুহ লাইন পাতি খানা লৈ থাকে, তাতো আপোনালোকে খানা দি দিব পাৰে। তাৰপিছত পাৰ দানা দিও আপোনালোকে এই পইচাটো খৰচ কৰিব পাৰে, কাৰণ পইচাটো লৈ ল'ব, পইচাটো ল'লে মানুহজনৰ মনটো শান্তি লাগিব। আৰু আপোনালোকেও তাত গৈ পেলাই এই কামটো কৰিলে মছজিদত যদিও দিয়া ব্যৱস্থা নাই, কিন্তু আপোনালোকে নিজৰ হাতেৰে তাত খৰচ কৰি দিব পাৰিব। মছজিদত পৰাপক্ষত ফজৰৰ নামাজ পঢ়ি জুহুৰৰ আগে আগে ওলাই আহিব পাৰিব, জুহুৰৰ নামাজ পঢ়ি ৰুমলৈ আহিব পাৰিব, কিন্তু আছৰ মগৰিব ইশা পাৰিলে মছজিদত পঢ়াৰ চেষ্টা কৰিব। আৰু এই আছৰ মগৰিব ইশা একেলগে মছজিদত পঢ়িলে আপোনালোকৰ ধৰি লওক পাচাব পায়খানা হাজত আহিলে তেতিয়া আপোনালোকে বাহিৰত ওলালেই বাহিৰতে চব সুবিধা আছে, তাত আহি কৰিব পাৰিব। আৰু তয়মুমৰ ব্যৱস্থাও আপোনালোকে নিজে কৰি লৈ যাব, যাতে আপোনালোকৰ সুবিধা হয়। আৰু বিশেষকৈ যেতিয়া আপোনালোকক বাছত অনা নিয়া কৰিব, আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, কাৰণ এতিয়া আপোনাৰ আজিজিয়াৰ পৰা মক্কালৈ অনা বাছ একে থাকিব, আপোনাৰ হাজি হ'লেই হ'ল, বাছৰ কোনো নম্বৰৰ লগত কথা নাই। আপোনালোকে হোটেলৰ নামটো ৰাখিলেই হ'ল, আপোনালোকে বাছত আজিজিয়াৰ পৰা মছজিদলৈ আহিবলৈ দিগদাৰ নহয়। আৰু মদিনাতো তেনেকৈ যদি বাছ দিয়ে, বাছত আহিব দিগদাৰ নহয়। কিন্তু আপোনালোকৰ যেতিয়া মিনা মুজলিফা বাছৰ ব্যৱস্থা কৰিব, তেতিয়া সেই ব্যক্তিৰ বাছখনৰ নম্বৰ মনত ৰাখিব লাগিব, নহ'লে আপোনালোকৰ অসুবিধা হ'ব। এতিয়া ধৰি লওক হুইল চেয়াৰৰ ক্ষেত্ৰত, হুইল চেয়াৰ কেতিয়াও কিনি নল'ব তাত, বা হুইল চেয়াৰ ভাড়াত নল'ব। তাত 2nd ফ্ল'ৰ 3rd ফ্ল'ৰ আৰু একেবাৰে টপ ফ্ল'ৰত আপোনাৰ যিখিনি বেটেৰী চালিত স্কুটিৰ নিচিনা আছে, সেইখিনি আপোনালোকে ভাড়াত ল'ব পাৰিব, সেইখিনি বহুত সুবিধা হয়। আৰু আমি নিজেও উমৰা সময়তো ভিৰত আমি হেৰি কৰিছোঁ, আৰু দেহা ভাল নাথাকিলে, কিছুমান মানুহৰ অসুবিধা গা বেয়া থাকিলে এই হুইল চেয়াৰখিনি আপোনালোকে হুইল চেয়াৰ 2টা কাম কৰিলে হ'লে 230 ৰিয়াল লাগিব, টপ কৰিলে আৰু চাফা মাৰোৱাত 115 ৰিয়ালকৈ লাগিব। এই পইচাটো দিলে আপোনালোকে দুজনে একেলগে জনাজনে চলাব, ইজনে বহিব, তেনেকৈও আপোনালোকে কৰিব পাৰে। কিন্তু হুইল চেয়াৰ তাত গৈ কিছুমানে কিনি লয়, অসুবিধা হ'ব। আৰু হুইল চেয়াৰ মানে মানুহে ভাড়াত পায়, সেইটো নল'ব। চৌদি গভৰ্ণমেণ্টৰ নিজৰ আপোনাৰ বেটেৰী চালিত আছে, সেই বেটেৰী চালিত সেইটোত পইচা জমা দি আপোনালোকে ল'লে বেছি সুবিধা হ'ব। বিশেষকৈ আমি হজত গৈছোঁ, হজ কৰিলে কুৰবানীটো কৰিবই লাগিব। কুৰবানীৰ ক্ষেত্ৰত মই এটা কথা কৈ দিওঁ যে যিটো আপোনালোকে পৰাপক্ষত কুৰবানীটো নিজে দিবলৈ চেষ্টা নকৰিব, আৰু কোনোবা যদি কাৰোবাৰ সুবিধা আছে, কোনোবা নিজৰ মানুহ তাত পাই যায়, গৈ পেলাই কুৰবানী দিব, তাত আপত্তি নাই। কিন্তু চৌদি গভৰ্ণমেণ্টৰ যিটো আপোনাৰ দেখিবই বাহিৰত পইচা লৈ থাকে মানুহে, তাত লিখা আছে কুৰবানী, তাতে আপুনি দুম্বা ছাগলী যি দিয়ে এই 2টা জন্তু দিব পাৰে, তাত পইচাটো জমা দি দিব। আৰু সময়টো লৈ ল'ব আপোনালোকে। সময়টো কেলৈ ল'ব? সময়টো আপোনালোকক লাগিব এই কুৰবানী হোৱাৰ পিছতে বাকী আপোনাৰ কামখিনি কৰিব পাৰিব, সেইকাৰণে সময়টো লৈ ল'ব। আৰু চৌদি গভৰ্ণমেণ্টৰ য'ত পইচা জমা হ'ব, তাত প্ৰপাৰলি বস্তুটো কুৰবানী হ'ব। আৰু কিছুমান চিনাকি মানুহ ওলাই যাব, ভাৰত, বাংলাদেশ, পাকিস্তানৰ মানুহ, মই এনেকৈ কুৰবানী দিছোঁ বা এনেকৈ কৰিছোঁ, তেনেকুৱা মানুহৰ আচলতে ওচৰত নোযোৱাই ভাল। তেওঁলোকে কি কৰিছে আমি দেখিব নাযাওঁ, তেওঁলোকে বহুত মানুহৰ পইচা লৈ ল'ব। সকলোৱে কুৰবানী দিয়ে বা নিদিয়ে সেইটো আল্লাই জানে।
সেইকাৰণে কুৰবানীটো পাৰিলে নিজে যদি গৈ পেলাই দিব পাৰে ভাল কথা, কিন্তু নিদিলেও চৌদি গভৰ্ণমেণ্টৰ যিটো এপ আছে আৰু চৌদি গভৰ্ণমেণ্টৰ যিটো প্ৰত্যেক জেগাতে বুথ বেংকৰ নিচিনা হেৰি লগাই দিয়ে, তাত পইচাটো জমা লৈ তাত দিলে আপোনাৰ প্ৰপাৰ কুৰবানী হ'ব। আৰু দ্বিতীয়তে তাৰ সময়টো তাৰপৰা লৈ ল'ব, সময়টো জনাৰ পিছত সেই বাকী কামখিনি কৰিবলৈ সুবিধা হ'ব। মোৰ কাৰণেও দোৱা কৰিব, সকলো কাৰণে দোৱা কৰিব, আৰু সকলোকে হজে মকবুল আৰু হজে মকবুল নচিব কৰক, যাতে আমাকো বাৰ বাৰ উমৰা হজ যোৱা তৌফিক নচিব কৰে।